আমি সকলোৱে মাৰ বিষয়ে কওঁ, বহু কমেই দেউতাৰ বিষয়ে শুনো। এখন ঘৰৰ ল'ৰা এজনে তাৰ দেউতাক ক'লে, দেউতা মোক এখন বাইক লাগে। দেউতাকে কিন্তু মনে মনে থাকিলে। ল'ৰাটো আকৌ ক'বলৈ ধৰিলে, দেউতা মোক এখন বাইক লাগে। তেতিয়াও দেউতাকে মনে মনে আছে। তেতিয়া ল'ৰাটো ক'লে, দেউতা মোক এখন বাইক নিদিয়া নেকি? তেতিয়া দেউতাকে ক'লে, অহাবাৰ ল'বি। তেতিয়া ল'ৰাটোৰ খং উঠিলে আৰু দেউতাকৰ ঘৰৰ পৰা ওলাই যাব বুলি ক'লে। তেতিয়া দেউতাকে ক'লে, শুন তই এটা কথা, দূৰৰ পৰা পাহাৰখন যিমান দেখিবলৈ ধুনীয়া, ওচৰত গ'লে গম পাবা ওপৰলৈ উঠিবলৈ কিমান কষ্ট। এইবাৰ ৰখা, অহাবাৰ দিম। ল'ৰা কথাটো দেউতাকক নুশুনিলে আৰু সি ওলাই যাবলৈ সিদ্ধান্ত ল'লে আৰু দেউতাকৰ মানিবেগখন চুৰ কৰিলে আৰু সি ওলাই গ'ল। কিছু সময়ৰ পাছত তাৰ পানী পিয়াহ লাগিলে। দোকানত সি পানী কিনিবলৈ গ'ল আৰু মানিবেগখন খুলি চাই দেখা পালে তাত 50 টকাৰ নোট এখন আৰু কাগজৰ টুকুৰা বহুত আছে। সি দেখি আৰু খং উঠিলে। সি পানী বটলটো লৈ গছৰ তলত বহিলে। বহি থাকোঁতে তাৰ খং কমিবলৈ ধৰিলে। তেতিয়া মানিবেগখন খুলি চালে আৰু সেই কাগজৰ টুকুৰা এটুকুৰা লৈ সি চালে কি লিখা আছে। তাত লিখা আছে দোকানৰ বাকী। আৰু এটুকুৰা চালে তাত লিখা আছে লেপটপটো যে তাক দিলে তাৰ পইচা দিব লগা আছে। কিছু দিছে, কিছু আছে। তাৰপিছত আৰু চালে আৰু এনেকুৱা বহুত কাগজ পালে, বহুতকে পইচা দিব লগা আছে। মনত তাৰ বেয়া লাগিলে। দেউতাই আমাৰ বাবে ইমান কষ্ট কৰি আছে, কিন্তু আমি গমেই নাপাওঁ। তেতিয়া মনত বেয়া লাগিলে আৰু সি ঘৰলৈ উভতি গ'ল। উভতি যাই দেউতাকক ভৰিত ধৰি কান্দি ক'লে, দেউতা মোক বাইকখন নালাগে। আপোনাৰ ইমান কষ্ট, তথাপিও আপুনি আমাক এবাৰো নকয়। আপুনি এবাৰো জনা নাই। নালাগে মোক বাইক। মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ম। আপোনাৰ কথা মতে চলিম। ধন্যবাদ।